তো আজিকাল আপোনালোকে ইয়াত দেখিছে আৰু দেখাইছো আপোনালোকক এটো চাওক ভাল লাগিল ভিডিওটো চাই আপোনালোকে একদম ফাৰ্স্ট কমেন্ট চাওক এটো মোৰ সেকেন্ড জিমেইল একাউন্ট আপোনালোকক দেখাইছো ভাল লাগিল ভিডিওটো চাই তো হেইটো কেনকা আপোনালোকক মোৰ মতামত সবাই বহুতে ভাল তো আজি এই ভিডিওটোৰ টপিকটো আপোনালোকে গম পালে যিহেতু তো আজি এই ভিডিওটোৰ টপিকটো হৈছে যে মোৰ ভিডিওত মোৰ এই ইউটিউব চেনেল অভিস আসামিজ টেক এই ইউটিউব চেনেলটোত মোৰ ফেভাৰিট অসমীয়া ইউটিউবাৰ ডিম্পু বৰুৱা দাই মোৰ ভিডিওটোত কমেন্ট কৰিলে তো ৰাইজকল যেটা আপোনালোকে আমি প্ৰথমতে দেখাই দিছো ভিডিওটোৰ ফাৰ্ষ্টতে তো মানে এটা বহুতে হ্যাপিনেসৰ কথা হ্যাপি হোৱাৰ কথা তো ৰাইজকল ডিম্পু দাই কেলে কমেন্ট কৰিলে মই কি ভিডিও এনেকুৱা কন্টেন্ট ইউজ কৰিলো যে ডিম্পু দাই মোৰ ভিডিওটোত কমেন্ট কৰিবলগীয়া হৈ গ'ল নিজে কমেন্ট কৰিবলগীয়া হ'ল তো ভিডিওটো আপোনালোকক এইটোৱে দেখাবলৈ গৈ আছো তো আজিকালি ভিডিওটো খুবেই ইন্টাৰেষ্টিং মজা হেভি হ'ব তো ভিডিওটো লাষ্টলৈকে চাব স্কিপ নকৰাকৈ আৰু যদি আপোনালোকে মোৰ চেনেলক সাবস্ক্ৰাইব কৰা নাই ইয়াৰ তলত আছে এইটো সাবস্ক্ৰাইবৰ ৰঙাটো ক্লিক কৰক তাকো সাইডত এটা এনেকুৱা হেৰিটা আছে বেলেকেনটা আছে মানে এনেকা টিলিঙাত আছে ক্লিক কৰি অল অপশনটো এনেকৈ ওলাই যাব ক্লিক কৰি দিয়ক ঠিক আছে আৰু যদি ভিডিওটো লাষ্টলৈকে চাব আৰু যদি ভিডিওটো ভাল পায় নাই লাইকটা কৰিব তো লগা আমি ভিডিওটো আৰম্ভ কৰিম তো আজিকাল ফাৰ্স্ট মই আপোনালোকক এই হেৰিটো দেখা ন ইয়াত ইউটিউবত গৈ দেখা ন আপোনালোকক কোনটো ভিডিওত কমেন্ট কৰিছিলে আৰু মই কি কন্টেন্টৰ ভিডিও বনাইছিলো তো মই আপোনালোকক ফাৰ্স্ট কৈ দিছো দেখাই দিওঁ ৰ'ব দেই মই কোনটো ভিডিওত কমেন্ট কৰিছিলে গ'লো ইয়াত আৰু চাওক এইটো চাওক এই ভিডিওটোত কমেন্ট কৰিছিলে এই ভিডিওটো আপোনালোকে চাব পাৰিব তাৰ লিংক মই ডেসক্ৰিপচনত দি দিছো এই ভিডিওটোত উৰক শক্তিমানৰ নিচিনাকৈ OMG মাষ্ট ওয়াচ আপোনালোকে চাব লাগে ভিডিওটো মানে এটা টিউটোৰিয়েল ভিডিও হয় টাইম মাষ্টতে কেনেকৈ আপুনি এডিট কৰি পেলি শক্তিমানৰ নিচিনা ঘূৰিব পাৰে মই অকমান দেখাই দিছো হ'ব দেই আজি শিকিলক তো স্পিন লাইক শক্তিমান দেখাই দিছো ৰ'ব তো হ'ব এতিয়া আপোনালোকে চাওক এতিয়া মই কমেন্ট সেকশনত যাম কমেন্ট ডিম্পু বৰুৱা তো এইটো এটা খুবেই হেভি কথা ইয়াত ধেৰ কমেন্ট আহিছে কিছুমান মই ৰিপ্লাই দিছো কিন্তু মই ডিম্পু দাৰ কমেন্টত মই ৰিপ্লাই দিয়া নাই বাৰু এতিয়ালৈকে দিম কিন্তু পিছত তো চাওক আপোনালোকে এইটো চাওক ভাল লাগিল ভিডিওটো চাই মোক লাইভ প্ৰুফ দেখাই দিছো ভাল লাগিল ভিডিওটো চাই তো আজিকালি এইটো চাওক ডিম্পু দাৰ লগো আপোনালোকে ডিম্পু বৰুৱাৰ যেটো ফাৰ্স্ট চেনেল মেইন চেনেল এইটো চাওক লোগোটো আপোনালোকে ধৰিব পাইছে কিন্তু আজিকাল কাহিনীটোত এটা টুইষ্ট আছে দেই আজিকাল কি হৈছে চাওক আপোনালোকে এই লোগোটোত মই যেতিয়া ক্লিক কৰিছো ৰ'ব ক্লিক কৰিলো আৰু চাওক এইটো চাওক ইয়াত নো সাবস্ক্ৰাইবাৰ্স তো আজিকাল এইটো কেনেকৈ সম্ভৱ লোগো এইটো নাম সেম আৰু চাওক জয়েন 2 months ago তো ডিম্পু বৰুৱাটো কিমান বছৰ আগৰ জয়েন কৰি থোৱা আছে তো ভাই তো আজিকাল চাওক এইটো চাওক নো সাবস্ক্ৰাইবাৰ্স আৰু ভিউ চেনেলত এতিয়া মই ক্লিক কৰিছো ভিউ চেনেল ক্লিক কৰিলো আৰু দিস চেনেল ডাজন্ট হেভ এনি কন্টেন্ট আৰু ইয়াত কোনো সাবস্ক্ৰাইবাৰ্স নাই ভিডিওছত চালো মই কোনো ভিডিওছ তো ৰাইজসকল এইটো কেনেকৈ ৰিয়েলি কমেন্ট কৰিছে তেতিয়া হলে কেনেকৈ সম্ভৱ তো ৰাইজসকল যে আপোনালোকে ধৰিব পাইছে যে এইটো কোনবা বেলেগ হে কৰিছে কোনবা বেলেগ একাউন্ট দি কোনবাই কৰিছে তো ৰাইজসকল যে আপোনালোকক এই এটা আপোনালোকক দেখাইছো আপোনালোকে চাগে কেতিয়াবা ডাঙৰ এনেকুৱা নামত ডাঙৰ ইউটিউবাৰৰ নামত এনেকে খুলি লয় নিজৰ একাউন্ট এটা নাম সাম দি ফটো লগাই হ্যাকাৰ বিলাকো কিছুমানে নিজৰ কমেন্ট সেকশনত জিমেইল একাউন্ট মানে এটা লিংক দি দিয়ে হেটো যদি আপোনালোকে ক্লিক কৰি দিয়া নাই তেতিয়া আপোনালোকৰ একাউন্ট 1 সেকেন্ডত উই যাব সেই লিংকটোতে সব মেনু আপোনালোকক এটোৱে এই ভিডিওটো এটা মানে আপোনালোকক ক'বলৈ গৈছো যে আপোনালোকে মানে ফককে কোনো লিংকত ক্লিক কৰি নিব কোনো আপোনালোকে ফাৰ্স্ট সব চাই লব ইয়াত সাবস্ক্ৰাইবাৰ্স কিমান আসলি হয় নে নকলি সব আপোনালোকে ফাৰ্স্ট চাই লব তো আজিৰ কাৰণে ইমানে আপোনালোকক